नया बड़ा सा फैक्ट्री बनने जा रहा है जो 9000 का बीघा जो इशू है। तो इसमें हम लोग ने जो फॉरेस्ट डिपार्टमेंट लोग ने जो विदाउट द कंसर्न्स ऑफ द विलेजर्स वो लोग ने फोर्सफुली सर्वे करने मांगा है। तो हम लोग ने 3 से 4 बार हम लोग ने रुका दिया है, मना किया है और गाँव लोग भी मना कर दिया है। और जी ये न्यूज़ तो सब ने भी देखा है। तो आज में हमारा ये MK यादव जी जो हमारा चीफ सेक्रेटरी है जो गवर्नमेंट ऑफ असम में, हम लोग ने लॉन्ग टॉक्स बैठा है। ऑलमोस्ट 2 आवर्स हम लोग ने यहाँ पे डिस्कशन के लिए बैठा है। तो ओवरऑल पूछा है तो हम लोग भी ऐसे देखो यहाँ पे एक 6 शेड्यूल है और हम लोग ने बताया है कि देखो हम लोग ऐसे पोर ट्राइबल पीपल है और हम लोग 1976 से जो इफेक्ट करके वहाँ पे शिफ्ट किया है। तो फिर आगे फिर माइनिंग होगा तो फिर हमारा अल्टरनेटिव लैंड भी नहीं है कि जो जाके शिफ्ट सेटल कर पाएगा। तो इसलिए हम लोग ने अपोज किया है। वो चीफ सेक्रेटरी सर का सामने भी हम लोग ने बोला है कि देखो ये माइनिंग तो हम लोग तो उसका अगेंस्ट में है। ये मतलब नहीं है कि वी आर अगेंस्ट डेवलपमेंट। नमस्कार, मैं अपूर्व बल्लभ गोस्वामी। खबৰৰ আঁৰৰ খবৰত আজি ডিমা হাছাও জিলাৰ বিষয়ে কিছু আলোচনা কৰিম। শেহতীয়াকৈ ডিমা হাছাও জিলাত এক আন্দোলন চলিছে। বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অতিকে ঘনিষ্ঠ পুঁজিবাদী পৃথিৱীৰ তৃতীয় চহকী ব্যক্তি আদানী গ্ৰুপক ডিমা হাছাও জিলাৰ 9000 বিঘাৰ এক বৃহৎ অঞ্চল, এছিয়াৰ ভিতৰতে এটা বৃহৎ চিমেণ্ট ফেক্টৰী খুলিবৰ বাবে তেওঁলোকক গতাই দিয়া হৈছে। ই সঁচাকৈ এক দুৰ্ভাগ্যজনক ঘটনা, কাৰণ ডিমা হাছাও জিলাৰ এক ইতিহাস আছে আৰু বিশেষকৈ এই ডিমা হাছাও জিলাক পূৰ্বতে উত্তৰ কাছাৰ জিলা হিচাপে নামাকৰণ আছিল। এই উত্তৰ কাছাৰ জিলাই পিছত ডিমা হাছাও হিচাপে অসমৰ এখন গুৰুত্বপূৰ্ণ জিলা হিচাপে পৰিচিত হৈছে। আৰু এই ডিমা হাছাও প্ৰাকৃতিক সৌন্দৰ্য আৰু প্ৰাকৃতিক সম্পদৰে চহকী, যাৰ বাবে বিগত দিনত অসমত যিসমূহ চৰকাৰ গঠন হ'ল সেই চৰকাৰসমূহে এই ডিমা হাছাও প্ৰতি কোনো ধৰণৰ আচলতে চিন্তা চৰ্চা কৰা নাছিল। কেনেধৰণে এখন সুন্দৰ পৰ্যটক নগৰী কৰিব পাৰি সেই চিন্তা চৰ্চা আমি আজি পৰ্যন্ত দেখা নাই। ডিমা হাছাও প্ৰাকৃতিক সৌন্দৰ্য, যাক আচলতে হাফলংখনৰ যদি কথা কওঁ পূবৰ ছুইজাৰলেণ্ড বুলি কয়। আমি ডিমা হাছাও আজিৰ পৰা 2 দশক আগতেই পৰিভ্ৰমণ কৰিছিলোঁ। জাতিঙা এখন এনেকুৱা এখন ঠাই, বিশ্বৰ মানুহে জাতিঙাক চিনি পাইছিল, কাৰণ জাতিঙাত যিটো বৰাইল পাহাৰৰ পৰা চৰাইসমূহ বিশেষকৈ অক্টোবৰ নৱেম্বৰ মাহত নিশাৰ পোহৰ দেখি পেলাই আকৰ্ষণ হৈ চৰাইৰ মৃত্যু হয়। পক্ষীবিদ চেলিম আলীৰ নিচিনা ব্যক্তিও আহি জাতিঙাত সেই চৰাইৰ যি আচলতে আত্মজা তাক তেওঁ এই ৰহস্য তেওঁ উদ্ধাৰ কৰাৰ বাবে প্ৰয়াস কৰিছিল। আৰু বিভিন্ন জনগোষ্ঠীয়ে বসবাস কৰা এই ডিমা হাছাওৰ এক দীঘলীয়া ইতিহাস আছে। কাৰণ আমি যদি আহোম যুগৰ পৰা চাওঁ, এই দৈয়াং ধনশিৰি উপত্যকাটো বিশেষকৈ নুমলীগড়লৈকে ডিমা হাছাওৰ অধীনতে আছিল। কাৰণ ডিমা হাছাওসকলে এই ইয়াত দৈয়াং ধনশিৰি উপত্যকাত ইয়াত তেওঁলোকে আচলতে ৰাজ্য বিস্তাৰ কৰিছিল। ইয়াত এতিয়াও আচলতে বহু প্ৰাচীন শিল্প ভাস্কৰ্য আছে ডিমা হাছাও। ইনফেক্ট যদি আমি চাওঁ ডিমাপুৰৰ আৱৰ্ত ভৱনৰ সন্মুখত যি প্ৰাচীন কীৰ্তি চিহ্নসমূহ আছে, আমি সেই সময়ৰ ডিমা হাছাওৰে এগৰাকী তেখেত সেই সময়ৰ অসম লোকসেৱা আয়োগৰ তেখেত সদস্য আছিল। তেখেতৰ নাম আছিল যতন থাউচেন। তেখেতে আমাৰ লগত সেই চাৰ্কিট হাউচতে আমি সাক্ষাৎ পাইছিলোঁ তেখেতক। তেখেতেও আচলতে খুব দুখ কৰিছিল যে চব এয়া আচলতে এইখিনি আমাৰ সভ্যতা, কিন্তু আজি আমাৰ হাতত নাই, যিহেতু ডিমাপুৰ বৰ্তমান নগাভূমিৰ অন্তৰ্গত। গতিকে বহু আচলতে দীঘলীয়া ইতিহাস আছে ডিমা হাছাওৰ। আৰু এই ডিমা হাছাওতেই শেহতীয়াকৈ চৰকাৰে আদানী গ্ৰুপক বিশেষকৈ এই 9000 বিঘাৰ অন্তৰ্গত 9খন গাঁও
বৰলিং চিড ডাং চেৰ চৰলাংচু বৰলাং চুই লাং চিংকিলাংচু হাৰৱে লাংচ চুলিকিনডং আদিকে ধৰি 9খন গাঁও। এই 9খন গাঁও বিভিন্ন জনগোষ্ঠী তাত বসবাস কৰে। এই 9খন গাঁৱৰ লগতে ডিমা হাছাওৰ এখন সুন্দৰ বনাঞ্চল আছে উমৰাংচু অঞ্চলত ক্ৰমিং বুলি। সেই ক্ৰমিং বনাঞ্চলো এই যিটো আজি বৃহৎ চিমেণ্ট উদ্যোগ গঢ়িবলৈ গৈ আছে আদানীয়ে, মই ভাবোঁ এই বনাঞ্চলো সম্পূৰ্ণৰূপে ধ্বংস হ'ব। আৰু উমৰাংচুৰ যদি কথা কওঁ, উমৰাংচু হাফলং চহৰৰ পৰা 112 কিলোমিটাৰ নিলগৰ এখন অতিকে মনোমোহা চহৰ উমৰাংচু। আৰু প্ৰকৃতিয়ে উমৰাংচুক আচলতে উজাৰি দিছে বুলি ক'লেও ভুল কোৱা নহয়। এই উমৰাংচুতেই নিপকোৰ কপিলী জলবিদ্যুৎ যি প্ৰকল্প, সেই প্ৰকল্প আজিৰ তাৰিখতো সেই প্ৰকল্পৰ পৰা বিদ্যুৎ উৎপাদন হয়। আৰু উমৰাংচুৰ কাষৰ পাহাৰত প্ৰাকৃতিক সম্পদ বিশেষকৈ কয়লা চূণশিল অত্যন্ত আচলতে চহকী বুলি ক'ব লাগিব, যাৰ কাৰণে আজি দশক ধৰি অবৈধভাৱে কয়লা আহৰণ হৈ আছে, চূণশিল আহৰণ হৈছে। তাত কেইবাটাও আচলতে চিমেণ্ট ফেক্টৰী আছে। কিন্তু এই চিমেণ্ট ফেক্টৰী থকাৰ পিছতো আমি আজি আদানীৰ চিমেণ্ট ফেক্টৰীলৈ এইকাৰণে আচলতে আমি চিন্তিত হওঁ, কাৰণ এই আদানীৰ যদি এই এছিয়াৰ ভিতৰত বৃহৎ চিমেণ্ট উদ্যোগ হয়, আমি ভাবোঁ এই হাফলঙতো পাৰিপাৰ্শ্বিকতাত এটা কুপ্ৰভাৱ পৰিব। আমি সেইকাৰণে আচলতে চৰকাৰক আজিৰ তাৰিখত কওঁ, আৰু ইয়াক লৈ আচলতে হাফলঙত বিশেষকৈ উমৰাংচু অঞ্চলত এক আন্দোলন হৈছে। ইতিমধ্যে স্বায়ত্তশাসিত জিলা পৰিষদৰ কাৰ্যবাহী সদস্য এটা বৃহৎ দল লৈ গাঁওবাসীক বুজনি দিবলৈ যাওঁতে গাঁওবাসীৰ ক্ষোভৰ সন্মুখীন হ'ব লগা হৈছে, তেওঁলোক উভতি আহিব লগা হৈছে। এনেধৰণৰ ঘটনাতে সংঘটিত হৈছে ডিমা হাছাওত। हिंदी पे अपनों दे ये फॉरेस्ट लोग बार बार हम लोग का एरिया में अटैक करने आया है, तो ये बार बार आता है, हम लोग देने नहीं सकेगा, क्योंकि हम लोग छोटा से बचपन से यहाँ में रह के हम लोग बड़ा हुआ है। इसके लिए हम लोग बार बार दोबारा अगर बार बार आके हम लोग को अटैक करेगा ये लैंड के लिए, हम लोग ये देने नहीं सकेगा। क्योंकि अब अभी यहाँ पे कुछ वो मतलब लैंड माइनिंग कुछ खोल जाएगा ये, क्योंकि हम लोग का छोटा बच्चा है, उन लोग का फ्यूचर के लिए सोचना है। अगर यहाँ पे कंपनी खोल गया तो हम बस्ती का जो विलेज का आदमी लोग है, पब्लिक लोग है, वो लोग रहने के लिए मुश्किल हो जाएगा। क्योंकि एक कंपनी खोल दिया, ये गाय गरू सब कुछ खत्म हो जाएगा। अगर कंपनी खोल दिया, क्योंकि हम लोग का देखिए आप लोग खेती करने वाला लोग खेती भी करने नहीं सकेगा। हाँ, पानी जो हम लोग सफा पानी चाहिए वो भी नहीं मिलेगा, पूरा मतलब खत्म हो जाएगा। उसके लिए हम लोग तो ये तो हम लोग देने नहीं सकेगा। ये सर्वे करने के लिए आया है। अभी पता नहीं वो जो बड़ा लोग वो लोग बात किया है, पता नहीं है। यहाँ टोटल यहाँ पे कितना माटी लेना लेगा? 9,000 हेक्टर। 9,000 हेक्टर। यहाँ पे टोटल कितना गांव है? टोटल 7 गांव है। 7 गांव। हाँ, टोटल कितना आदमी होगा 7 गांव में? 7 गांव में लगभग 6,000 ऐसे होगा। हाँ, तो आप लोग को लगता है क्या कंपनी आने से आप लोग को फायदा होगा? फायदा तो नहीं होगा, ये तो नामुमकिन है, फायदा कभी नहीं होगा। क्योंकि हम लोग यहाँ पे अनपढ़ गंवार लोग ज्यादा है, क्योंकि विलेज में रहने वाला लोग तो उन लोग को तो हरगिज नहीं मिलेगा। आगे भी उमरक्स में काफी सारा कंपनी है, आप लोग को कुछ बेनिफिट मिला? नहीं मिला। जाके ना 10 बार भी जाके बात करो, ये जॉब के लिए तो कभी भी नहीं मिलेगा। या बाहर से आने वाला लोग को दे देता है, लेकिन हम लोग यहाँ का लोकल लोग को हरगिज नहीं मिलता है। 20 बार भी जाओ, 10 बार भी जाओ, लास्ट में हम लोग को मतलब डांट के वापस आना पड़ता है। इसीलिए मतलब आप लोग जमीन नहीं देगा? नहीं सकेगा इसके बाद जमीन क्या तो। करके एक्शन होगा आप लोग का? फिर से अगर लोग आता है तो अगर वो लोग बार बार एक्शन लेगा तो हम लोग पब्लिक लोग भी एक्शन लेगा, कुछ ना कुछ तो एक्शन लेगा। अरे वो लोग इतना जबरदस्ती कर रहा है तो हम लोग भी सकेगा ना। पब्लिक लोग, वो लोग बड़ा नहीं है ना, हम लोग पब्लिक लोग ही बड़ा किया लोग को, तो हम लोग क्यों देगा ये लोग को? हम लोग को हंसता, वो लोग हम लोग को मरा के या माटी लेगा बोलने से ठीक है, हम लोग भी जान दे देगा माटी के लिए। लेकिन बाम्बू कौन लगाया आप लोग? আমালোকে লগাইছে लगाया লগাবতো লাগে हाँ। বম্বু নলগালে কেনেকা হ'ব? বম্বুটো লগাবই লাগে। এইটোতো সিহঁতে এনেও যাব, বম্বু নলগালে সিহঁতে এনেও যাব। গেট নিচিনা বনাইছে আৰু কি কৰিম আৰু, বনাবতো লাগে সিহঁতৰ কাৰণে। কি কৰিম আৰু, এইটোহে ক'ব লাগে।
আৰু আমি ভাবোঁ চৰকাৰে সেই পূৰ্বৰ যিটো ডিমা হাছাওৰ যি ঘটনা ঘটিলে বেছি দিনৰ নহয় 2022 চনৰ ঘটনা যি প্ৰাকৃতিক দুৰ্যোগ সেই 2022 চনত এই ঘটনা আচলতে সেই পূৰ্বৰ যি কংগ্ৰেছ চৰকাৰ সেই কংগ্ৰেছ চৰকাৰ স্বায়ত্তশাসিত জিলা পৰিষদত RS গান্ধী নামৰ এজন বিতৰ্কিত ব্যৱসায়ী RS গান্ধী আচলতে পাৰ্কো পাহাৰ তেওঁ ধ্বংস কৰি আহিছে আৰু সেই RS গান্ধীকেই ডিমা হাছাওৰ বাঁহৰ বৃহৎ অঞ্চল বাঁহ কাটিবৰ বাবে সেই গোটেই পাহাৰবোৰ এৰি দিয়া হৈছিল যাৰ কাৰণে যেতিয়া পাহাৰবোৰ টকলা হ'ল এনেকুৱা এটা পৰিস্থিতি হ'ল পাহাৰ খহি আহি এনেকুৱা ধৰণৰ ঢল আৰু বৰষুণৰ পানীয়ে ৰেল ষ্টেচন পুত গৈছিল একাধিক গাঁও পুত গৈছিল এক ভয়াৱহ পৰিস্থিতি কাৰণ সেই ভয়াৱহ পৰিস্থিতিৰ পিছত চৰকাৰে এনেকুৱা ধৰণৰ এটা হঠাৎকাৰী সিদ্ধান্ত লোৱাটো সঁচাকৈ এক দুৰ্ভাগ্যজনক ঘটনা আৰু ডিমা হাছাও যদি উন্নয়নৰ কথা কওঁ তাত সদায় আচলতে কেলেংকাৰীয়ে হৈ আহিছে আমি পূৰ্বৰ কংগ্ৰেছ চৰকাৰটো দেখিছিলোঁ সেই সময়ৰ উত্তৰ কাছাৰ জিলাৰ এজন নিষ্ঠাবান IS বিষয়া ক'ব লাগিব তেওঁৰ নাম দিবাকৰ মিশ্ৰ সেই দিবাকৰ মিশ্ৰয়ে এক বৃহৎ কেলেংকাৰী প্ৰায় 1000 কোটিৰ কেলেংকাৰী পোহৰলৈ আনিছিল কিন্তু দুৰ্ভাগ্যজনক ঘটনা এতিয়া কেন্দ্ৰত বিজেপি চৰকাৰ অসমত বিজেপি চৰকাৰ ডবল ইঞ্জিনৰ চৰকাৰৰ পিছতো এই যি বৃহৎ কেলেংকাৰী সেই কেলেংকাৰী আজিৰ তাৰিখতো সেই তথ্য আচলতে ভেদ নহ'ল মাথো আদালতৰ এটা ৰায়দান আহিল তাৰ বাহিৰে এই কেলেংকাৰী কোনো ধৰণৰ পোহৰলৈ নাহিল ডিমা হাছাওত চৰকাৰে বহু কাম কৰিব লগা আছে কাৰণ ডিমা হাছাওত বহুখিনি চৰকাৰ কৰণীয় আছে আমি এটা কথা ভাল পাইছিলোঁ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ডিমা হাছাওত APSCৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিছিল আৰু সেই কেন্দ্ৰ আচলতে আজিৰ তাৰিখত সক্ৰিয় হৈ নুঠিল ই সঁচাকৈ এক দুৰ্ভাগ্যজনক ঘটনা বিগত বছৰ ধৰি ভাৰতীয় ৰেল বিভাগে ভিষ্টাডাম নামৰ প্ৰতি সপ্তাহত পৰ্যটকক হাফলং দৰ্শনৰ বাবে এখন বিশেষ ৰেল সেৱা সপ্তাহত এদিনকৈ চলাচল কৰে তাতো দেখা যায় বহু পৰ্যটক যায় হাফলঙলৈ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰে গতিকে ডিমা হাছাওত আচলতে প্ৰকৃতিয়ে বহু দিছে যদি আমি বিভিন্ন ধৰণৰ জলপ্ৰপাতৰ কথা কওঁ আমি পানীমূৰৰ যদি কথা কওঁ এনেকুৱা প্ৰাকৃতিক সৌন্দৰ্য মনোমোহা এখন অঞ্চল এই বৃহৎ এছিয়াৰ বৃহৎ চিমেণ্ট যদি কাৰখানা স্থাপন হয় ইয়াৰ পৰিৱেশ সম্পূৰ্ণ বিনষ্ট হ'ব কিন্তু চৰকাৰে জানিও যেন এতিয়া এই ক্ষেত্ৰত এক হঠকাৰী সিদ্ধান্ত লৈছে আৰু উমৰাংচুৰ কথা যদি কওঁ আজি 2 দশক ধৰি পূৰ্বৰ পৰাই তাত ঘন বনাঞ্চল আছিল কিন্তু এনেধৰণে গছ কাটা হ'ল তাত কেইবাটাও প্লাইউড ফেক্টৰী আছিলে গঢ়ি উঠিছিল যিজন বোকাহাটৰে আছিল ৰমেশ নিবুদিয়া বুলি সেই সময়ত তেওঁক আলফাই হত্যা কৰিছিল কিন্তু তথাপিও প্লাইউড ফেক্টৰী বন্ধ হোৱা নাছিল 1996 চনত গুধা বৰ্মনৰ উচ্চতম ন্যায়ালয়ৰ এক গোচৰত উত্তৰ পূৰ্বাঞ্চলত উচ্চতম ন্যায়ালয়ে গছ কটা নিষিদ্ধ কৰাৰ পিছত বিশেষকৈ উজনি অসমেই কওঁ বা ডিমা হাছাওৱেই কওঁ বা কাৰ্বি আংলঙেই কওঁ এই অঞ্চলসমূহত এই কিছু প্লাইউড ফেক্টৰী বন্ধ হ'ল এই উচ্চতম ন্যায়ালয়ৰ কিছু আচলতে ৰায়দানৰ প্ৰভাৱ পৰিল কিন্তু এতিয়াও ভাবোঁ উচ্চতম ন্যায়ালয়ৰ যি গছ কটা নিষেধাজ্ঞা আছে এতিয়াও দেখা যায় সম্পূৰ্ণ অভ্যাস কৰি চোৰাং কাঠ বেপাৰীয়ে পূৰ্ণদমে গছ কাটি আছে গতিকে এই অমৃতকালত মই ভাবোঁ চৰকাৰৰ এটা দায়িত্ব আছে যেনেকৈ আজি অসমত কাৰণ অসমৰে এখন স্বায়ত্তশাসিত জিলা পৰিষদ ডিমা হাছাও গতিকে চৰকাৰে মই ভাবোঁ এই উমৰাংচু অঞ্চলত বনানীকৰণ কৰা অতিকে প্ৰয়োজন হৈছে আৰু এই যিটো মই ক'লোঁ কপিলী নদীও আচলতে আজি পানীৰ ৰং সলনি হৈছে অবৈধ হাৰত যি কয়লা আহৰণেই হওক বিভিন্ন ধৰণৰ অবৈধ কাৰ্যকলাপৰ বাবে কপিলী নদী আজি প্ৰদূষণ হৈ পৰিছে গতিকে কপিলী নদীৰো আচলতে এই প্ৰদূষণ মুক্ত কৰিবৰ বাবে চৰকাৰে দীৰ্ঘম্যাদী হওক হ্ৰস্বম্যাদী পদক্ষেপ ল'ব লাগিব আমি এইটোৱে আচলতে চৰকাৰক আহ্বান জনাওঁ ডিমা হাছাওক এখন পৰ্যটন নগৰী হিচাপে চৰকাৰে ঘোষণা কৰি তাক পৰ্যটক উদ্যোগ কৰিবলৈ চেষ্টা কৰক আৰু এনেধৰণৰ আচলতে এই পৰিৱেশ পাৰিপাৰ্শ্বিকতা বিঘিনি হোৱা এই বৃহৎ যি চিমেণ্টৰ উদ্যোগ খোলাৰ যিটো চৰকাৰে আচলতে অনুমতি দিছে তাক তৎকালীনভাৱে বাতিল কৰক আজি খবৰ ইমানতেই মুখনি মাৰিছোঁ পুনৰ এটা নতুন বিষয় লৈ আকৌ আপোনালোকৰ মাজলৈ আহিম নমস্কাৰ